আপুনি জানেনে ৰক্তদান কৰিলে শৰীৰৰ কোনটো ৰোগ দ্ৰুত কমি যায়? কোনটো তেজৰ গ্ৰুপৰ মানুহ বেছি দয়ালু হয়? কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহ সোনকালে বুঢ়া হ'বলৈ ধৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ধূমপান কৰিলে শৰীৰৰ কোনটো অংগত বেছি ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক যকৃত, খ হৃদযন্ত্ৰ, গ হাঁওফাঁও, ঘ বৃক্কৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক যকৃত। ধূমপান কৰিলে শৰীৰৰ যকৃতৰ বেছি ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত পানীৰ অভাৱ হ'লে কি হয়? অপশ্যনসমূহ হৈছে ক এলাৰ্জি, খ জ্বৰ, গ ডিহাইড্ৰেশ্যন, ঘ চৰ্দি কাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিহাইড্ৰেশ্যন। শৰীৰত পানীৰ অভাৱ হ'লে ডিহাইড্ৰেশ্যন হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ পাচন তন্ত্ৰ সুস্থ হৈ থাকে? অপশ্যনসমূহ হৈছে ক ডালিম, খ জলফাই, গ কমলা, ঘ মাটিকঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মাটিকঁঠাল। মাটিকঁঠাল ফল খালে মানুহৰ পাচন তন্ত্ৰ সুস্থ হৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়িলে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ জণ্ডিছ, গ কিডনিৰ, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়িলে হৃদৰোগ দ্ৰুত নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাড় ভাঙিলে কিহে সোনকালে জোৰে? অপশ্যনসমূহ হৈছে ক আইৰণ, খ কেলছিয়াম, গ ছডিয়াম, ঘ পটাছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কেলছিয়াম। হাড় ভাঙিলে কেলছিয়ামে সোনকালে জোৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইলাচি খালে কোনটো ৰোগ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে ক দাঁতৰ বিষ, খ হাড়ৰ বিষ, গ কিডনিৰ, ঘ মুখৰ দুৰ্গন্ধ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মুখৰ দুৰ্গন্ধ। ইলাচি খালে মুখৰ দুৰ্গন্ধ দ্ৰুত ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ বেছি পৰিমাণে খালে কেঞ্চাৰ ৰোগ দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক ভাত, খ চচ, গ গাখীৰ, ঘ খিচিৰি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চচ। চচ বেছি পৰিমাণে খালে কেঞ্চাৰ ৰোগ বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি গছৰ পাতৰ ৰস মুখত লগালে মুখৰ ঘাঁ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক পুদিনা পাত, খ নেমু পাত, গ তুলসী পাত, ঘ আম পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তুলসী পাত। তুলসী গছৰ পাতৰ ৰস মুখত লগালে মুখৰ ঘাঁ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভিটামিন B12ৰ অভাৱত কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক কাহ, খ মূৰৰ বিষ, গ বমি, ঘ এনিমিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এনিমিয়া। ভিটামিন B12ৰ অভাৱত এনিমিয়া ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানসিক চাপ বেছি হ'লে কি হয়? অপশ্যনসমূহ হৈছে ক বেমাৰ বৃদ্ধি হয়, খ টোপনি ভাল হয়, গ সুখ হয়, ঘ শক্তি বৃদ্ধি হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেমাৰ বৃদ্ধি হয়। মানসিক চাপ বেছি হ'লে বেমাৰ বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ৰক্তৰ গ্ৰুপৰ মানুহে সকলো গ্ৰুপৰ ৰক্ত ল'ব পাৰে? অপশ্যনসমূহ হৈছে ক বি গ্ৰুপৰ,
খ এ গ্ৰুপৰ, গ অ' গ্ৰুপৰ, ঘ এ বি গ্ৰুপৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এ বি গ্ৰুপৰ। এ বি ৰক্তৰ গ্ৰুপৰ মানুহে সকলো গ্ৰুপৰ ৰক্ত ল'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰক্তদান কৰিলে শৰীৰৰ কোনটো ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ হৃদৰোগ, গ কেঞ্চাৰ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। ৰক্তদান কৰিলে হৃদৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱত শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন কে, খ ভিটামিন বি, গ ভিটামিন ই, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে জণ্ডিছ ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক আদা, খ নিমখ, গ নেমু পানী, ঘ নাৰিকলৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নাৰিকলৰ পানী। নাৰিকলৰ পানী খালে জণ্ডিছ ৰোগ দ্ৰুত নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো তেজৰ গ্ৰুপৰ মানুহ বেছি দয়ালু হয়? অপশ্যনসমূহ হৈছে ক অ' গ্ৰুপ, খ এ গ্ৰুপ, গ বি গ্ৰুপ, ঘ এ বি গ্ৰুপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অ' গ্ৰুপ। অ' গ্ৰুপৰ তেজৰ মানুহ বেছি দয়ালু হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ মস্তিষ্কত কিমান শতাংশ চৰ্বি থাকে? অপশ্যনসমূহ হৈছে ক 50%, খ 60%, গ 70%, ঘ 80%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 60%। মানুহৰ মস্তিষ্কত 60% চৰ্বি থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ মুঠ ওজনৰ কিমান শতাংশ তেজ থাকে? অপশ্যনসমূহ হৈছে ক 7%, খ 9%, গ 12%, ঘ 50%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 7%। মানুহৰ শৰীৰৰ মুঠ ওজনৰ 7% তেজ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা নিমখ খালে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক হাৰ্টৰ, খ হাড়ৰ, গ কিডনীৰ, ঘ হাঁওফাঁওৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিডনীৰ। কেঁচা নিমখ খালে শৰীৰৰ কিডনীৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ কি কৰিব লাগে? অপশ্যনসমূহ হৈছে ক টোপনি, খ ব্যায়াম, গ ধ্যান, ঘ সকলোবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সকলোবোৰ। মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ টোপনি, ব্যায়াম আৰু ধ্যান এই তিনিওটা কৰিব লাগে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহ সোনকালে বুঢ়া হ'বলৈ ধৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন ই, খ ভিটামিন ডি, গ ভিটামিন কে, ঘ ভিটামিন এ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আৰু খ ভিটামিন ই আৰু ভিটামিন ডি। ভিটামিন ই আৰু ভিটামিন ডিৰ অভাৱ হ'লে মানুহ সোনকালে বুঢ়া হ'বলৈ ধৰে। আমাৰ শৰীৰৰ ভিটামিনৰ অভাৱ পূৰণ কৰাৰ উপৰিও আমাৰ শাৰীৰিক স্বাস্থ্যসন্মত সকলো কাম কৰিব লাগে। তেনেহ'লে আমাৰ বয়স বেছি হ'লেও আমাৰ শৰীৰ বেছি বয়সস্থ যেন নালাগে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।